জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নিউজ লাইভৰ CMD বাইদেউৰ এগেইনষ্টত বশিষ্ঠ থানাত গোচৰ দিছে, কি কৰে? পলিটিক্সটো চবেই কৰি থাকিব। ময়ো আপোনাৰ ওপৰত এটা কেছ দিব পাৰোঁ, আপুনিও মোক দিব পাৰিব। কিন্তু এই সময়ত যেতিয়া সমগ্ৰ ৰাইজ আৱেগিক হৈ আছে, এই ঘটনাবিলাকক লৈ ৰাজনীতি কৰি থকাটো উচিত নহয়। ৰাজনীতিৰ যিটো সময় থাকে, খুব কম সময় থাকে। আৰু এইবিলাক কেতিয়াবা মই দেখা পাইছোঁ যে অসমত এনেকুৱা এচাম ব্যক্তি আছে, যেতিয়াই কিবা এটা ঘটনা হয় নিজৰ নামটো কেনেকৈ পপুলাৰ কৰিব পাৰি। গতিকে এইবিলাক ঠিক ব্যৱস্থা নহয়। আৰু মই ভাবোঁ যে এইবিলাক ব্যৱস্থাই কাকো কোনো শান্তি নিদিয়ে। আৰু মই ভাবোঁ যে এইবিলাক ৰাজনীতিৰ পৰা আমি দূৰত থাকিব লাগে। জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত নিউজ লাইভৰ CMD বাইদেউৰ এগেইনষ্টত বশিষ্ঠ থানাত গোচৰ দিছে, কি কৰে? পলিটিক্সটো চবেই কৰি থাকিব। ময়ো আপোনাৰ ওপৰত এটা কেছ দিব পাৰোঁ, আপুনিও মোক দিব পাৰিব। কিন্তু এই সময়ত যেতিয়া সমগ্ৰ ৰাইজ আৱেগিক হৈ আছে, এই ঘটনাবিলাকক লৈ ৰাজনীতি কৰি থকাটো উচিত নহয়। ৰাজনীতিৰ যিটো সময় থাকে, খুব কম সময় থাকে। আৰু এইবিলাক কেতিয়াবা মই দেখা পাইছোঁ যে অসমত এনেকুৱা এচাম ব্যক্তি আছে, যেতিয়াই কিবা এটা ঘটনা হয় নিজৰ নামটো কেনেকৈ পপুলাৰ কৰিব পাৰি। গতিকে এইবিলাক ঠিক ব্যৱস্থা নহয়। আৰু মই ভাবোঁ যে এইবিলাক ব্যৱস্থাই কাকো কোনো শান্তি নিদিয়ে। আৰু মই ভাবোঁ যে এইবিলাক ৰাজনীতিৰ পৰা আমি দূৰত থাকিব লাগে।